हेलो फ्रेंड्स ভালে আছে নে আশা কৰো ভালে আছে আজি মই আপোনালোকলৈ কাপ পিঠাৰ ৰেচিপিটো লৈ আহিছো এয়া চাউলৰ গুৰি লৈছো এয়া নাৰিকল এটা মই ৰুকি লৈছো এয়া গুৰ মিঠৈ অলপমান এনেদৰে আৰু গাখীৰ অকণমান এতিয়া এইখিনি আমি মিক্স কৰি লম এয়া নাৰিকলখিনিও দি দিছো ইয়াতে এইখিনি হাতেৰে ভালদৰে আমি মিক্স কৰি লৈছো এয়া এতিয়া আমি অলপ অলপ ইয়াতে গাখীৰ দি দিম চাব এইখিনি যাতে বেছি টেপটেপিয়া নহয় অলপ আঠা আঠাও ভাব থাকে এতিয়া এইখিনি আমি ভালদৰে এনেদৰে সানি লৈছো এতিয়া এনেদৰে আপোনালোকে প্লাষ্টিকৰ সৰু কাপ ল'ব আৰু তাতে তলৰ ফালে ফুটা কৰি দিব এটা এটা আৰু এইখিনি কাপত দি দিব এতিয়া মই কুকাৰৰ হুইচেলটো গুচাই ইয়াতে দি দিছো এয়া চাওক বেছি টাইমে নালাগে 2 মিনিট থাকিলে হৈ যায় এয়া ৰেডি আমাৰ কাপ পিঠা চাওক কি সুন্দৰ হৈছে ফ্ৰেন্ডস আপোনালোকে যদি মোৰ ভিডিওবিলাক চাই ভাল পাইছে প্লিজ শেয়াৰ কৰি দিব সাবস্ক্ৰাইব